নমস্কাৰ মই চিমি আপোনাক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনাক সকলোৰে ভাল আৰু আজি আছে কেন্দ্ৰীয় ৰাসৰ কাৰণে মেহেন্দি চেন্দি লগোৱা হৈ গ'ল আৰু এতিয়া এফালে বহি আছে মেকআপ কৰিম কৰি পেলাই আপোনালোকক ফাইনেল লুকটো দেখাম আৰু ময়ো যাম চাবলৈ বেছি টাইমৰ কাৰণে নাযাম চাগে অলপ সময় চাম আৰু তাৰপিছত গুচি আহিম কাইলৈ আকৌ 5টা বজাত আকৌ মোৰ মেকআপ আছে সেইটো কাৰণে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ আৰু মেকআপটো কেনেকুৱা লুক দিব পাৰোঁ চেষ্টা কৰোঁ ভাল লগাকৈ দিবলৈ চেষ্টা কৰিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব পিছত মই দেখাম বিয়া এখন জোৰোণ পিছফালে আঠা চঠা চব ওলাই আছে একেবাৰে ইমান সময় ভিডিঅ' কৰিলে এখন মোৰ ৰঙাখনক নকলি কিয় ৰঙা যেন চুনিখন বিছনাৰ পৰা পৰিলে ভাল হ'ব বুলি কোৱা প্ৰকাৰে তুমিও পৰিবা ভবিষ্যত কৈ দিয়া সাতটা বাজিব এতিয়া ৰাসৰ গোপী ফাইনেল লুক হৈ গ'ল আৰু তাই এতিয়া যাব ব্ৰহ্মপুৰলৈ আমিও যাম থ'বলৈ যাম আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব মোৰ মেকআপটো চাই দিয়ক কেনেকুৱা লাগিছে নিজকে কেনেকুৱা লাগিছে ধুই দিয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এতিয়া ৰিহাখন মাৰিবলৈ বাকী আছে তো ৰিহাখন মাৰি লওঁ মাৰি কৰি লৈ পেলাই আকৌ আমি ব্ৰহ্মপুৰলৈ যাম সেইখিনি আপোনালোকক দেখাম অকণকৈ আৰু বেছি টাইম তাত নকৰোঁ কাৰণ কাইলৈ মোৰ ৰাতিপুৱা 6টা বজাত মেকআপ আছে তো এতিয়া তাইক উলিয়াই কৰি ল'লোঁ আমি এতিয়া ওলাই মেলি ৰেডি হৈ লওঁ আৰু তাইক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই নাপাহৰিব মেলি ৰেডি হৈ গ'ল আৰু এতিয়া যাবলৈ বাকী আছে ভণ্টিহঁতো আছে তো দুখন গাড়ী যাব এতিয়া আৰু কোন ক'ত বহে সেইটো নাজানো কিন্তু চব যাবলৈ ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু মোৰ চকু দেখিছে সোমাই কাৰণ টোপনি খতি এইকেইদিন মেকআপ কৰি মোৰ ৰাতি মানে ৰাতিপুৱালৈকে প্ৰায় খোৱাই নহয় কাৰণ দেৰিকৈ 2টা বজাত আহি শুলেহি টোপনিটো ভালকৈ নাযায় তো আজি আকৌ যাওঁ তালৈ আৰু গতিকে চাই থাকক তাৰ বেছি সময় নকৰোঁ গোপী ওলোৱাৰ লগে লগে আমি গুচি আহিম গতিকে তাৰো অকণমান দৃশ্যবিলাককো দেখাম আহি পালোহি ব্ৰহ্মপুৰৰ ফিল্ড আৰু লগতে এফালে লগাইছে প্ৰজেক্টৰ আৰু মানুহ ধেৰ হ'বৰ কাৰণে প্ৰজেক্টৰ ব্যৱহাৰ মানে লগাইছে আমি ভিতৰত পাছত সোমামগৈ চাগে এতিয়া দুটাকে পাছ দিছে সেই পাছত এটা পাছত দুজনকৈ সোমাব পাৰিব আহি পাই গ'লোহি বাবা আমি আহি পাই গ'লোহি বাবা কি ওলাইছে দেখিছেনে ৰাস আৰম্ভ হৈ গ'ল এয়া ব্ৰহ্মপুৰ কেন্দ্ৰীয় ৰাসৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ আৰু লগতে মই মেকআপ কৰা গৰাকীকো দেখিব ইয়াতেই নাচিছে তাইও মই বেছি সময় নাচাম সেইটো কাৰণে অকণ সময়ৰ কাৰণে আপোনালোকক দেখালোঁ গোপী ওলোৱাৰ মুহূৰ্তলৈকে আমি অকণ সময় ৰখিলোঁ ৰখি পেলাই আকৌ ঘৰৰ মুখে ৰাওনা হ'লোঁ আৰু ৰাতিপুৱা 5টা বজাতে মোৰ মেকআপ আছিলে
আৰু লগতে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব দেই, জনাবলৈ নেপাহৰিব। আৰু মই কৰা গোপী এজনী ইয়াতে আপোনালোকে সকলোৱে দেখিব। মই কিন্তু কেন্দ্ৰীয় ৰাস প্ৰথমবাৰৰ কাৰণে চালোঁ, খুবেই ভাল লাগিলে। আৰু ইমান ধুনীয়াকৈ ছেটিংছ বনাইছে, লাইটৰ ডেক'ৰেশ্যন ছেটিংছ বহুত ধুনীয়া বনাইছে। আৰু প্ৰথমবাৰ চালোঁ। এইগৰাকী হৈছে মই মেকআপ কৰাগৰাকী, কৃষ্ণৰ লগতে দেখিছে বগা ব্লাউজত। খুবেই ভাল লাগিলে। আৰু প্ৰথমবাৰ চাবলৈ আহি অকণ সময়ৰ কাৰণে চালোঁ, কিন্তু বহুত ভাল লাগিলে। আহি পালোহি আৰু পাই মেলি মুখ চুখ ধুই ফ্ৰেছ হৈ ল'লোঁ। আৰু এতিয়া গোসানীকো খুৱাই মেলি ল'লোঁ। লোৱাৰ পিছত আকৌ ৰাতিপুৱা 5টা বজাত আকৌ যাব লাগিব মেকআপলৈ, গতিকে অকণ সময় শুই লওঁ। শুৱাৰ পৰা উঠি পেলাই আকৌ যাবলৈ হ'বই, গতিকে আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আৰু বহমপুৰ ৰাস প্ৰথমবাৰ চালোঁ, ভালেই লাগিলে। ফটোখিনি বহুত বৰ লাগিলে, কেতিয়া গোপী ওলাব, কেতিয়া কৃষ্ণ ওলাব এনেকুৱা লাগিলে। আৰু এনেইতো যাব নাপালোহেঁতেন। আৰু আগতে বহিলোঁ, কাৰণ হেৰিলৰ পাছ দিছিলে, 2টা দিছিলে পাছ, গাড়ীও পাছ দিছিলে, গতিকে আগত বহি ধুনীয়াকৈ চাব পৰা হ'ল। কিন্তু গোসানী অকণমান চাউণ্ডটো বেছিকৈ পাই পেলাই অকণমান অশান্তি কৰিলে, সেইটো কাৰণে গুচি আহিলোঁ সোনকালে। আৰু এহেঁত আহি পোৱাহি নাই, এতিয়াও এহেঁতে নাচি আছে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।